যেতিয়াই আমাৰ নিবিড়ক কোচত লওঁ তাৰ মুখৰ অৱস্থা চাওকচোন। তাক মানে এনি টাইম মাটিত নামি থাকিবলৈ লাগে। এনি টাইম বাৰু মাটিত নামাই কেনেকৈ ৰাখোঁ বাৰু কওকচোন। কোনটো 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 মাটিত নামি লোৱাৰ পিছত তাক মানে এইবোৰ কাম কৰি থাকিবলৈ লাগে, আৰু এইবোৰকে যদি কৰিবলৈ নিদিওঁ সি ঠেন ঠেনাই আমনি কৰি থাকে। হেল্ল' এভৰিৱান, মই ৰাজশ্ৰী আৰু আপোনালোকে চাই আছে 7 আগষ্টৰ আজিৰ মিনি ব্লগটি। মই আনিবলৈ যাবলৈ ওলাইছোঁ ৰেচন কাৰ্ডৰ চাউল। বহুত বেছি নাপাওঁ, 5 কেজিহে পাওঁ বাৰু, দেখাই আছোঁ আপোনালোকক। আজি কিন্তু সূৰ্য দেৱতাই দিওঁ বুলি দিছে দেই। আজি যদি দিয়াৰ দৰে এইদৰে সদায় দিবলৈ হয়, পথাৰত যিকেইডাল কষ্ট কৰি ৰুইছিলোঁ গোটেইকেইডাল গেলি থাকিব। ৰেচন নিবলৈ আহি পালোহি, আৰু এইফালে ফিংগাৰপ্ৰিণ্ট দিয়া কিনো কাম আছিলে কৰি ল'লোঁ। আৰু আমাৰ মানে খুৰাজনে অকণমান কমকৈ দেখে দেই। এইফালে চাওকচোন, 5 কেজি চাউল জুখিছে দেই। মই পিছে 5 কেজি চাউলহে পাওঁ, মানুহ 4টাৰে 2টাটো বাৰু সৰু হৈ আছে আৰু এজনৰ নাপাওঁ। নিবিড়ক গা পা ধুৱাই আজৰি কৰি লোৱাৰ পিছত ওচৰৰ এঘৰত এইদৰে থৈ আহিলোঁ। থৈ আহি ঘৰৰ যিমানখিনি কাম কৰিব আছিলে সেইখিনি পটাপট লাগি কৰি ল'লোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।